নমস্কাৰ মই ডক্টৰ বাহাৰুল ইছলাম জয়জয়তে মই আপোনালোক সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই নতুন ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ভিটামিন চিৰ ওপৰত এক ধাৰণা আগবঢ়াম। মই অতি সহজে আপোনালোকে বুজিব পৰাকৈ ভিটামিন চিৰ ওপৰত কম, যাৰ জৰিয়তে আপোনালোকে নিজৰ লগতে আপোনাৰ শিশুটিক ভিটামিন চিৰ অভাৱজনিত বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰিব। ভিটামিন চি হৈছে ascorbic এচিড। ভিটামিন চি হৈছে ৱাটাৰ soluble ভিটামিনছ, যাৰ কাৰণে আমাৰ শৰীৰৰ কলাবিলাকত বা কোষত ভিটামিন চি পায়, কিন্তু ভিটামিন চি ষ্ট'ৰ হৈ নাথাকে, যাৰ কাৰণে ডেইলি বেচিছত আমি ভিটামিন চিৰ চ'ৰ্চবিলাক খাব লাগে। ভিটামিন চিৰ অভাৱ হ'লে আমাৰ ল'ৰা ছোৱালীসকলৰ চৰ্দি জ্বৰ কাহ বেছি হয়, অৰ্থাৎ নাকৰ পৰা আমাৰ হাওঁফাওলৈ যি ৰেস্পিৰেটৰী ছিষ্টেম আছে তাৰ ইমিউনিটি কম থাকে, যাৰ ফলত এই ৰেস্পিৰেটৰী ছিষ্টেমৰ বেমাৰ হোৱাৰ সম্ভাৱনা অধিক থাকে। কাৰণ ভিটামিন চিয়ে ৰেস্পিৰেটৰী ছিষ্টেমৰ যি ইমিউনিটি লাগে সেয়া বঢ়ায়, ষ্ট্ৰং কৰে, যাৰ কাৰণে আমি কৰোণাৰ সময়ত চৰ্দি কাহ জ্বৰ নহ'বলৈ ভিটামিন চি বেছিকৈ খাব দিয়া হৈছিল, বা কাৰোবাৰ বেমাৰ হ'লে ভিটামিন চি দিয়া হৈছিল যাতে সহজে আৰোগ্য লাভ কৰে। ভিটামিন চিৰ অভাৱত আমাৰ শৰীৰৰ স্কিনৰ কলাজেন ফৰ্মেশ্যন নহয়। ভিটামিন চিৰ অভাৱত আমাৰ মুখত মেলাস্মা ক'লা দাগ পৰে আৰু ৰিংকলছ পৰিব পাৰে। বুঢ়া মানুহৰ নিচিনা মুখবিলাকত ৰিংকল পৰাৰ সম্ভাৱনা থাকে। ভিটামিন চিৰ অভাৱত শৰীৰত কিবা ঘাঁ হ'লে সেয়া সোনকালে আৰোগ্য নহয়। গতিকে ঘাঁ হেলিং হোৱাত, অ'ণ্ডবিলাক হেলিং হোৱাত ভিটামিন চিয়ে হেল্প কৰে। ভিটামিন চি আমাৰ চেলবিলাক প্ৰটেক্ট কৰে আৰু চেলবিলাক হেল্ডি ৰাখে। ভিটামিন চি শৰীৰৰ ইমিউনিটি বঢ়ায়। ভিটামিন চিৰ অভাৱ হ'লে ল'ৰা ছোৱালীসকলৰ স্কাৰ্ভি বেমাৰ হয়। এতিয়া সেই স্কাৰ্ভি বেমাৰটোনো কি? আমাক কেনেকৈ গম পাব যে ল'ৰা ছোৱালীৰ স্কাৰ্ভি বেমাৰ হৈছে? স্কাৰ্ভি হ'লে আপোনাৰ 3টা লক্ষণ মেইনলি গম পাব। ল'ৰা ছোৱালীৰ দাঁতৰ পৰা এৰাই যাব আৰু সেই আলুবিলাক ফুলি যাব, স্পঞ্জি হৈ যাব আৰু তাৰ পৰা তেজ ওলাব। এই 3টা লক্ষণত আপোনালোকে গম পাব। তাৰ লগতে ল'ৰা ছোৱালীৰ কোনোবা গাঁঠিৰ বিষ বা ভৰি ফুলিব পাৰে, কাৰোবাৰ জ্বৰ থাকিব পাৰে। গতিকে ভিটামিন চিৰ অভাৱ হ'লে এই বেমাৰবিলাক যে হ'ব, তাৰ পৰা পৰিত্ৰাণ পাবলৈ, তাক প্ৰটেক্ট কৰিবলৈ ভিটামিন চিৰ চ'ৰ্চবিলাক খুৱাব লাগিব। এই ভিটামিন চিৰ চ'ৰ্চবিলাকনো কি? ভিটামিন চি চাইট্ৰাছ জাতীয় ফলৰ পৰা বেছিকৈ পোৱা যায়, যেনে কমলা, নেমু, ৱাটাৰমেলন, গ্ৰেপছ, আঙুৰ আদিৰ পৰা ভিটামিন চি বেছিকৈ পাব। ভিটামিন চি ষ্ট্ৰবেৰী, মধুৰিআম আদিৰ পৰাও পাব। ভিটামিন চি কিছুমান টেঙাজাতীয় ফল আছে, কৰ্দৈ, ৰবাব টেঙা, শিলিখা, আমলখি আদিৰ পৰাও পাব। গতিকে টমেটো, ষ্ট্ৰবেৰী আদিও ভিটামিনৰ চ'ৰ্চ। গতিকে ভিটামিন চি চ'ৰ্চবিলাক যে কৈছোঁ, এই চ'ৰ্চবিলাক ডেইলি বেচিছত কোনোবা নহয় কোনোবা এটা চ'ৰ্চ ল'ৰা ছোৱালীক খুৱাব লাগে, আৰু যিয়ে আপোনাৰ ল'ৰা ছোৱালীক এই বেমাৰবিলাকৰ পৰা ৰক্ষা কৰিব। গতিকে মই ভাবোঁ মই আজি যি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ তাৰ দ্বাৰা আপোনালোক উপকৃত হ'ব, আৰু যদি সঁচাকৈ উপকৃত হয় তেতিয়াহ'লে নেক্সট ভিডিঅ'টো চাব। নেক্সট ভিডিঅ'টোত মই আগবঢ়াম ভিটামিন ডিৰ অভাৱ হ'লে ল'ৰা ছোৱালীৰ কি কি বেমাৰ হ'ব পাৰে, আৰু তাৰ লগত ভিটামিন ডিৰ চ'ৰ্চবিলাক কি সেয়া উল্লেখ কৰিম। আজি এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।